এতিয়া কি কৰিলি মই কৰি নিৰৱ পেশ কৰিলো মন্দিৰ মুখত বাক্যৰ মোৰ সহ্য নহয় এতিয়াও তোৰ দৰ্প শূন্য হোৱা নাই মূৰ্খ তোৰ দৰ্প শূন্য কৰিবলৈ হেতু দৰ্প হাৰিৰূপে আবিৰ্ভাৱে উগ্ৰ কেদাৰ সন্দেহ অপেক্ষা কর দেখা যাবতো প্রমত্ত এই পাপন্ত হাতে কলে শিকলি লগাই কারাগারের পৰা বাহির করিয়া না আরো শুনা নিজ পত্নী পুত্ৰৰ সন্মুখতে এই পাখণ্ডৰ দুয়ো চক্ষু উখালি আনা তুমি কি কাৰ্য কৰিব খুজিছা তোমাৰ চিৰপুত্ৰৰ থাকে তুমি কেনেকৈ এনেখন কিনিব সেনাপতি মই তোমাক চাবও কৰিছো ৰজাৰী সৰ্বদুখ ক্ষমা কৰা ৰজাৰী সৰ্বদুখ ক্ষমা কৰা পিতা কিয় শাস্তি দিব বিচাৰিছা আমাৰ দুখ কি আমাক মুক্তি দিয়া সেনাপতি আমাক মুক্তি দিয়া মুক্তিময় অবশ্যই মুক্তিময় অবশ্যই দিন চিরমুক্তি রাজন পুনবার মোর বৈশ্যতা স্বীকার করিবি না নকল কোন মূর্খ তিল কই শাস্তি ভোগ কৰি এই অন্ধকাৰ কাৰাগাৰৰ মাজতে মই মোৰ দেহা শেষ কৰি দিম তথাপিতো তহঁতৰ দৰে পৰাপদৰ এখনকাৰী এটা সামান্য সেনাপতিৰ ওচৰতে মই মোৰ বৈশ্যতা স্বীকাৰ নকৰো মোৰ শেষ কথা নাই তোমার দ্বারা এই কার্য নয় সম্ভব তীক্ষ্ণ ফিরিয়া এই সাথে বাহন্দর নয় তুইও শত্রু আছি করিম বাহিরে প্রবত্ত তুমি নারীর সত্যবাদক কারাগারের পৰা বাহির করিয়া না
মোর বৈশ্যতা স্বীকার করবি এরা করো মোর বৈশ্যতা বৈশ্যতা এই পাপাত এর শাস্তি করিলে বিধান উচিত শাস্তি বিধান নহইব গতিকে ভাই এই পাপাত বাহন কমাই কমাই ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া